হেল্ল' বাডিজ, ৱেলকাম টু মাই ছেশ্যন। আজি মই বৃত্ত যিটো চেপ্টাৰ আছে তাৰ পৰা কেইটামান ইম্পৰ্টেণ্ট MCQ চাম। তো বৃত্ত চেপ্টাৰটোৰ পৰা বেছি MCQ মেট্ৰিকত অহাৰ চান্স নাই, তথাপিও কেইটামান ইম্পৰ্টেণ্ট চাব লাগিব। আহিব কিন্তু ইমান নাহে, ধৰ 2-3টা আহিব পাৰে বৃত্তৰ পৰা। তো প্ৰথম MCQটো আজি চাওঁ। কি আছে, যদি দুডাল ব্যাসাৰ্ধৰ মাজৰ কোণ 110 ডিগ্ৰী হয় তেন্তে ইয়াৰ দুয়োটা মূৰৰ পৰা টনা স্পৰ্শক দুডালৰ কিমান কোণ হ'ব? তো এই কুৱেশ্যনটো হয়তো বহুতে বুজি পোৱা নাই। তো যেতিয়া মই ছবি আকাৰে বুজাই দিম তেতিয়া হয়তো বুজি পাব। এটা বৃত্ত, সেই দুডাল ব্যাসাৰ্ধ, এডাল এইডাল আৰু এইডাল। এই ব্যাসাৰ্ধ দুডালে মিলি এটা কোণ কৰিছে। এই কোণটো কিমান? 110 ডিগ্ৰী বুলি কোণটো। তো এই ব্যাসাৰ্ধ দুডালৰ মূৰৰ পৰা আমি দুডাল স্পৰ্শক টানিছোঁ এনেকৈ। এই স্পৰ্শকে কি কৰে সদায়? স্পৰ্শকে সদায় বৃত্তটোক একদম এটা বিন্দুত স্পৰ্শ কৰে, বুজিছে? তো এই স্পৰ্শক দুডালৰ মিলি পেলাই এটা কোণ কৰিব। এই কোণটোৰ মান কিমান আমাক ওলাব দিছে। ধৰা হ'ল এই কোণটো থিতা বুলি ধৰিলোঁ। এইটো কোণ আমাক দিয়া আছে, এই কোণটোৰ মান আমাক উলিয়াব লাগে। তো বহুতে হয়তো কনফিউজ খাব পাৰে যে এইটো কোণ দিয়া আছে, এইটো কোণ কেনেকৈ ওলাম। তো ইয়াৰ কাৰণে এটা উপপাদ্য আছে। সেই উপপাদ্যটো হ'ল যে ব্যাসাৰ্ধ দুটাই যিটো কোণ সৃষ্টি কৰিব সেই কোণৰ মান আৰু স্পৰ্শক দুডালে সৃষ্টি কৰা বহিকোণৰ মান, দুয়োটা মানৰ সমষ্টি কিমান? সদায় 180 ডিগ্ৰী। অৰ্থাৎ এই কোণটোৰ যোগ আৰু এই কোণটোৰ যোগ, এই দুয়োটা কোণ যদি আমি যোগ কৰি দিওঁ তেতিয়া আমি টোটেল মান কিমান পাম? 180 ডিগ্ৰী। তো এই কোণটোৰ যোগ কৰিলোঁ 110 ডিগ্ৰী যোগ থিতা ইজুকালটো 180 ডিগ্ৰী। তো ইয়াৰ পৰা আমি থিতা অৰ্থাৎ এইটো ওলাব পাৰিম। থিতা 180 ডিগ্ৰী, 110টো ইফালে বিয়োগ হৈ আহিব 110 ডিগ্ৰী। তো 70 ডিগ্ৰী। তো থিতা আমি কিমান পালোঁ? 70 ডিগ্ৰী। তো এইটো এটা সূত্ৰ হয়। সেই সূত্ৰটোৰ মতে আমি এই কুৱেশ্যনটোৰ এনচাৰ ইজিলি কৰিব পাৰোঁ। সেই সূত্ৰটো জানিলে এইটো এনচাৰ তুমি ইজিলি কৰিব পাৰা। কি আছিল সূত্ৰটো? যে সূত্ৰটো আছিল বৃত্তৰ ব্যাসাৰ্ধ দুটাই যি কেন্দ্ৰত এটা কোণ উৎপন্ন কৰিব সেই কোণটো স্পৰ্শক দুডালে, ইয়াৰ যি মূৰৰ পৰা টনা স্পৰ্শক দুডালে যি বহিক কোণ এটা সৃষ্টি কৰিব সেই কোণ দুটাৰ সমষ্টি সদায় 180 ডিগ্ৰী হয়। ছেকেণ্ড কুৱেশ্যনটোলৈ আমি আহিছোঁ। ছেকেণ্ড কুৱেশ্যনটোত কি দিয়া আছে যে এটা বহিঃবিন্দু এৰ পৰা টনা স্পৰ্শক এডালৰ দৈৰ্ঘ্য কিমান হ'ব ও কেন্দ্ৰৰ বৃত্তটোলৈ। তো আমাক ও কেন্দ্ৰৰ বৃত্ত এটা দিয়া আছে সেনেকৈ। প্ৰশ্নটো প্ৰথমতে বুজি পোৱাৰ বহুত দৰকাৰ। তো প্ৰশ্নটো মই লিখাওঁতে অলপমান হয়তো তোমালোকে বুজি নাপাব পাৰে, তো মই বুজাই দিছোঁ। ও কেন্দ্ৰৰ বৃত্ত এটালৈ এৰ বহিঃবিন্দুৰ পৰা এডাল কি স্পৰ্শক টনা হৈছে, মানে এডাল টেনজেণ্ট টনা হৈছে, আৰু সেই টেনজেণ্টডালৰ দৈৰ্ঘ্য কিমান হ'ব? ও এতকৈ সৰু হ'ব, ও এতকৈ ডাঙৰ হ'ব, ও এৰ সমান হ'ব বা উলিয়াব নোৱাৰে। তো কেন্দ্ৰৰ কিমান? ও কেন্দ্ৰৰ বৃত্ত। তো ও এ এটা ইমান মানত থকা এটা বিন্দু। তো এই এটো হ'ল বহিঃবিন্দু। তো এই বহিঃবিন্দুৰ পৰা আমি এডাল স্পৰ্শক এনেকৈ টানিলোঁ। এই স্পৰ্শকডালৰ দৈৰ্ঘ্য ও এ, মানে এইডাল ও এডালতকৈ ডাঙৰ হ'ব, সৰু হ'ব নে সমান হ'ব? তো আমি এইডালৰ দৈৰ্ঘ্য সদায় ও এতকৈ কি হ'ব? ডাঙৰ হ'ব, বুজি পাইছানে? তো আমি কোনটো এনচাৰ হ'ব? যে কাৰণ আমি যদি এনেকৈ চাওঁ এইডাল কি হ'ব? উচ্চতা হ'ব। আৰু আমি সদায় জানো যে স্পৰ্শক এডালৰ ওপৰত ব্যাসাৰ্ধডাল সদায় কি লম্বভাৱে থাকে। তো এইটো কিমান হ'ব? এইটো 90 ডিগ্ৰী হ'ব। হোৱাৰ লগ লগ এইডাল কি হ'ব? হাইপটেনাছ হ'ব, মানে এইডাল কি হৈ যাব? অতিভুজ হ'ব। অতিভুজডাল সদায় ডাঙৰ। তো সেইকাৰণে এইডালতকৈ এইডাল ডাঙৰ হৈ যাব। তো সেইটো কি হ'ব এনচাৰটো? যে এই স্পৰ্শকডাল ও এতকৈ কি হ'ব? সৰু হ'ব। তো এনচাৰ এইটো হ'ব। মোৰ অলপ কনফিউজ লাগি গৈছিল এইটোত। তো এইটো কি হ'ব এনচাৰ? ৰাইট এনচাৰটো হ'ব কি? ও এটো কি হৈ যাব? ও এতকৈ কি হৈ যাব? সৰু হৈ যাব, বুজি পাইছানে? ও এতকৈ টেনজেণ্টডাল মানে স্পৰ্শকডাল কি হৈ যাব? সৰু হৈ যাব, বুজি পাইছা? স্পৰ্শকডাল সদায় বহিঃবিন্দু আৰু কেন্দ্ৰৰ মাজৰ দূৰত্বতকৈ কি হ'ব? সৰু হ'ব। এইডাল কিয় ডাঙৰ হ'ব? কাৰণ আমি বৃত্তৰ প্ৰথম উপপাদ্য দুটা পাইছিলোঁ যে ব্যাসাৰ্ধ সদায় স্পৰ্শৰ ওপৰত কি কয়? লম্ব হয়। তো সেইকাৰণে এইটো 90 ডিগ্ৰী হ'ব। 90 ডিগ্ৰী হোৱাৰ লগে লগে এইডাল উচ্চতা হ'ল, এইডাল ভূমি হ'ল, আৰু এইডাল কি হ'ল? হাইপটেনাছ, অৰ্থাৎ এইডাল অতিভুজ হৈ গ'ল। তো আমি জানো যে
সমকোণী ত্ৰিভুজৰ আটাইতকৈ দীঘল বাহুডালেই হ'ল অতিভুজ। তো সেইকাৰণে এইবিলাক বাহু ৱেটকৈ কি হ'ব, সৰু হ'ব। তো এনচাৰ এইটো হ'ব। আই হোপ তোমালোকে এইটো ভালদৰে বুজি পাইছা। নেক্সট কুৱেশ্যনটোত আমাক কি দিছে যে এটা বৃত্তৰ এ বি হ'ল এডাল জিয়া আৰু এ ও চি ইয়াৰ ব্যাস, তেন্তে এ চি বি 50 ডিগ্ৰী। যদি এ টি স্পৰ্শকে বৃত্তটোক এ বিন্দুত কাটিছে তেন্তে বি এ টি উলিওৱা। তো কুৱেশ্যনটো দেখা পাই বহুত চলিৰ মাথা গৰম উঠি যাব পাৰে, বোলে এইটো কি কুৱেশ্যন আহি গ'ল হঠাৎ। তো তোমালোকে এইটো দেখা পাই কেনে স্কিপ কৰি নিদিবা, বোলে এৰি নিদিবা। তো এই কুৱেশ্যনটো কৰিব হ'লে প্ৰথমতে এটা আমি বৃত্ত আঁকিব লাগিব। তো এই জিয়ামিতিৰ কুৱেশ্যনবিলাক আমি বৃত্ত নকাকৈ কৰিব নোৱাৰোঁ। তো বা বৃত্ত মানে যিটো চিত্ৰ নাকাকৈ আমি কৰিব নোৱাৰোঁ, বুজি পাইছানে? তো জিয়ামিতি বুলি ক'লে আমি চিত্ৰটো আঁকিব লাগিব। তো ইয়াতে আমাক কি দিছে যে এডাল ব্যাস দি দিছে, ব্যাস এডাল দি দিছে, কৈছে নহয় ব্যাস এডাল আছে বুলি, এ ও চি। তো এইটো এ ও আৰু চি, এইটো আমাক ব্যাস দি দিছে। এতিয়া আমাক কি কৈ দিছে যে এ চি বি কোণ 50 ডিগ্ৰী, এ চি বি। তো বিটো এইটো ফালে হ'ব, তো এইটো 50 ডিগ্ৰী কোণ বুলি কৈ দিছে, বুজি পাইছানে? তো এইটো আমি বি, এ চি বি। অ'কে, তো এতিয়া আমাৰ কি দি দিছে যে এইডালো এনেকৈ, কাৰণ এইটো ত্ৰিভুজ হৈ যাব, বুজি পাইছানে? ত্ৰিভুজ কৰিব লাগিব, কাৰণ তেতিয়াহে আমি ওলাব পাৰিম। তো স্পৰ্শক এডালে টি বিন্দুত কাটিব, স্পৰ্শক এইটো ফালে আছে টি। তো এতিয়া আমাক বি এ টি এইটো কোণ আমাক উলিয়াব লাগে। এইটো কোণ উলিয়াব লাগিলে আমি কি কৰিব লাগিব যে এইটো কোণ উলিয়াব লাগিলে প্ৰথমতে আমি এই কোণটো উলিয়াব লাগিব। এই কোণটো কেনেকৈ উলিয়াম? এই কোণটো উলিয়াব লাগিলে আমাক এই ত্ৰিভুজটোৰ দিয়া আছে, ত্ৰিভুজটোৰ এইটো কোণ উলিয়াব লাগিব। এইটো কোণ আমি কেনেকৈ উলিয়াম সেইটো মই কৈ দিছোঁ। অৰ্ধবৃত্ত মানে যেতিয়া আধা বৃত্ত এটা আমি আঁকা যায়, সেই আধা বৃত্তটোৰ যেতিয়া আমি ব্যাস আঁকিম, সেই ব্যাসডালৰ দুয়োটা মূৰৰ পৰা ধৰি কেনে আমি যিকোনো বিন্দুতে যদি এটা ত্ৰিভুজ আঁকো, ইয়াৰ পৰা যদি ইয়ালৈকে যদি এনেকৈ, সেই ত্ৰিভুজৰ যিটো বিন্দুত এটা কোণ হ'ব, সেই কোণটো সদায় 90 ডিগ্ৰী হয়, অৰ্থাৎ সমকোণ হয়, বুজি পাইছানে? ইয়াৰে যদি এনেকৈ এডাল জিয়া টানি যদি এনেকৈ এটাও ত্ৰিভুজ আঁকো আমি, এটা কিন্তু ব্যাসৰ দুয়োটা মূৰৰ পৰা এটা হ'ব লাগিব, শীৰ্ষবিন্দু দুটা, তেতিয়া আমি এটা সমকোণী পাম। তো সেইটো এটা উপবাদ্য। মনত ৰাখিবা, যেতিয়া অৰ্ধবৃত্ত এটাৰ ব্যাসৰ দুয়োটা মূৰৰ পৰা যেতিয়া আমি এটা অৰ্ধবৃত্তটোৰ যিকোনো এটা বিন্দুলৈ যদি আমি এটা কি আঁকো, ত্ৰিভুজ এটা আঁকো, তেতিয়া সেইটো সদায় 90 ডিগ্ৰী হয়। অৰ্ধবৃত্ত বুলি ক'লে এনেকুৱা এটা বৃত্ত, ইয়াৰ বৃত্তৰ ব্যাসৰ দুয়োটা মূৰ, ইটো মূৰ এইটো মূৰ, এই শীৰ্ষ মূৰৰ পৰা যিকোনো ঠাইলৈকে এনেকৈ টানি এনেকৈ যদি এটা বৃত্ত আঁকো, ইয়াৰে যিটো এই কোণটো সদায় 90 ডিগ্ৰী, অৰ্থাৎ সমকোণ হয়। তো সেয়েহে সেই সূত্ৰটোৰ মতে এইটো আমি 90 ডিগ্ৰী পালোঁ। তো এইটো পালোঁ, এইটো আৰামত উলিয়াব পাৰিম। তো আমি জানো যে এ কোণ বি কোণ প্লাছ চি কোণ ইকুৱেল টু 180 ডিগ্ৰী। ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল সদায় 180 ডিগ্ৰী হয়। তো এ কোণ প্লাছ বি কোণ বি কোণ প্লাছ চি কোণ আমি পাইছোঁ, এ কোণটো এ কোণে থাকিল, বি কোণ কিমান পাইছোঁ আমি 90 ডিগ্ৰী পালোঁ এই সূত্ৰটোৰ মতে, প্লাছ চি কোণ আমি 50 ডিগ্ৰী পালোঁ, 180 ডিগ্ৰী। তো এ কোণটো ইফালে থাকিল, 90 প্লাছ 50 কিমান হয়, 90 প্লাছ 50 হয় 180 ডিগ্ৰী। তো ইয়াৰ পৰা আমি এ কোণটো ইফালে থাকিল, 140টো ইফালে বিয়োগ হৈ গ'ল। তো 180ৰ পৰা 140 গ'লে কিমান, 40 ডিগ্ৰী থাকিব। তো এ কোণ আমি কিমান পালোঁ, 40 ডিগ্ৰী, অৰ্থাৎ এইটো আমি 40 ডিগ্ৰী পালোঁ। ইয়াতে আৰু এটা উপপাদ্য থাকিব, সেইটো উপপাদ্য হ'ল যিকোনো বৃত্তৰ এইখিনি ব্যাসাৰ্ধ হয় নে নহয়, এই ব্যাসাৰ্ধই যেতিয়া স্পৰ্শ এডালৰ ওপৰত স্পৰ্শ এডালক কাটে, বা বৃত্তৰ ব্যাসাৰ্ধই যেতিয়া স্পৰ্শক এডালৰ লগ লাগে বৃত্তৰ, সেই স্পৰ্শকডালৰ সদায় কি হয়, লম্ব হয়, অৰ্থাৎ এইটো এই স্পৰ্শকডালৰ ওপৰত লম্ব। তো এইটো 90 ডিগ্ৰী, এই 90 ডিগ্ৰী কোণটো পালোঁ, এই কোণটো দুটা ভাগত ভাগ হৈ আছে, ইফালতো 40 ইফালতো 50, অৰ্থাৎ এই দুইটা কোণ লগ লাগি কেনে 90 ডিগ্ৰী হ'ব। তো ইয়াৰ পৰা চি এ বি কোণ যোগ বি এ টি কোণ ইকুৱেল টু 90 ডিগ্ৰী। কেনেকৈ 90 ডিগ্ৰী হ'ল মই ক'লোৱে, ব্যাসাৰ্ধই স্পৰ্শকৰ ওপৰত সদায় লম্ব। তো ইয়াৰ পৰা আমি চি এ বিটো 40 ডিগ্ৰী পাইছোঁ ওপৰৰ পৰা, 40 ডিগ্ৰী যোগ বি এ টি ইকুৱেল টু 90 ডিগ্ৰী।
তো ইয়াৰ পৰা আমি BATৰ মানটো উলিয়াব পাৰিম আৰামত BAT ইকুৱেল টু 40 ডিগ্ৰীটো ইফালে 90 ডিগ্ৰীলৈ মাইনাছ হৈ গ'ল 90 ডিগ্ৰী মাইনাছ 40 ডিগ্ৰী তো 90ৰ পৰা 40 গ'লে 50 ডিগ্ৰী এনচাৰ কিমান ওলাব 50 ডিগ্ৰী একদম চিম্পুল কুৱেশ্যন আছিল এইটো অলপ জাষ্ট আঁকি ল'ব লাগে বস্তুখিনি আঁকি মেলি কেনে এইটো কৰিব পাৰে ইয়াৰ পিছৰ কুৱেশ্যনটোত কি আছে যে এটা বৃত্তৰ স্পৰ্শকৰ সংখ্যা কিমান তো আমি এটা যদি বৃত্ত এনেকৈ আঁকো এই বৃত্তটোত অসংখ্য স্পৰ্শক আঁকিব পাৰি এনেকৈ আঁকিব পাৰি এনেকৈ আঁকিব পাৰি এনেকৈ তো ইয়াৰ প্ৰত্যেকটো বিন্দুতে বৃত্তটোত যিমান বিন্দু লগ হৈ বৃত্তটো হৈছে প্ৰত্যেকটো বিন্দুতে আমি স্পৰ্শক আঁকিব পাৰি তো ইয়াৰ এনচাৰ কি হ'ব অসীম বা অসংখ্য অৰ্থাৎ ইনফিনিটি টাইমছ আমি কি আঁকিব পাৰিম স্পৰ্শক আঁকিব পাৰিম বুজিছে না তো নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ যে কি কৈছে কেন্দ্ৰৰ বৃত্ত এটাৰ স্পৰ্শকৰ দৈৰ্ঘ্য 4 চেণ্টিমিটাৰ স্পৰ্শকৰ বহিবিন্দুৰ পৰা কেন্দ্ৰলৈ টনা ৰেখাডালৰ দৈৰ্ঘ্য 5 চেণ্টিমিটাৰ তেন্তে বৃত্তটোৰ ব্যাসাৰ্ধ কিমান হ'ব তো আমাক কেন্দ্ৰৰ এটা বৃত্ত দিয়া আছে প্ৰশ্নটো বুজাই দিছোঁ মই কেন্দ্ৰৰ এনেকৈ বৃত্তটো ইয়াৰ স্পৰ্শকৰ দৈৰ্ঘ্য যিকোনো ঠাইৰ পৰা এটা স্পৰ্শক টানি লৈ এনেকৈ এই স্পৰ্শকডালৰ দৈৰ্ঘ্য কিমান বুলি দিছে যে 4 চেণ্টিমিটাৰ 4 চেণ্টিমিটাৰ এই স্পৰ্শকৰ বহিবিন্দু সদায় এই বিন্দুটো হয় এইটোক বহিবিন্দু বুলি কয় আৰু এইটো এটা লাগি থকা তো এইটো ভিতৰত বিন্দু হয় তো এইটো বহিবিন্দুটোৰ পৰা কেন্দ্ৰলৈ এডাল কি টানি দিছোঁ আমি ৰেখা এডাল টানি দিছোঁ ৰেখাখণ্ড এডাল তো এতিয়া আমাক এই যিটো ইয়াৰ পৰা ইয়ালৈকে টানোতে এডাল কি পালোঁ আমি ব্যাসাৰ্ধ এই ব্যাসাৰ্ধডালৰ দৈৰ্ঘ্য উলিয়াব দিছোঁ এইটো একদম চিম্পুল হয় এইটো 5 চেণ্টিমিটাৰ আৰু আমি জানোৱে সদায় বৃত্তৰ ব্যাসাৰ্ধৰ পৰা স্পৰ্শকলৈ টনা ৰেখাডাল সদায় লম্ব হয় অৰ্থাৎ এইটো 90 ডিগ্ৰী অৰ্থাৎ সমকোণী ত্ৰিভুজ মানে কি এইটো পাইথাগোৰাছৰ সূত্ৰ মানিছিলোঁ পাইথাগোৰাছৰ সূত্ৰত আমি কি পাইছিলোঁ যে অতিভুজ স্কুৱেৰ ইজুকেল টু লম্ব স্কুৱেৰ প্লাছ ভূমি স্কুৱেৰ অৰ্থাৎ স্কুৱেৰ ইজুকেল টু এইটো বি দি দিছোঁ OB স্কুৱেৰ প্লাছ AB স্কুৱেৰ বুজি পাইছেনে এইটো অতিভুজ স্কুৱেৰ ইজুকেল টু লম্ব স্কুৱেৰ প্লাছ ভূমি স্কুৱেৰ তো ইয়াতে আমি টোৰ মান পাইছোঁ 5 স্কুৱেৰ হ'ব ইজুকেল টু OB স্কুৱেৰ আমি ওলাব লাগিব ব্যাসাৰ্ধৰ মান এডাল ব্যাসাৰ্ধ তো AB আমি পাইছোঁ কিমান 4 স্কুৱেৰ ইয়াৰ পৰা আমি 5ক স্কুৱেৰ কৰিলে 25 OB স্কুৱেৰ টু OB স্কুৱেৰ থাকিল 4 স্কুৱেৰ টু 16 তো ইয়াৰ 16টো ইটো ফালে লৈ আহোঁ 25 মাইনাছ 16 ইজুকেল টু OB স্কুৱেৰ তো 25ৰ পৰা 16 9 হ'ব OB স্কুৱেৰ কিমান হ'ব 9 হ'ব তো OB স্কুৱেৰ কিমান পালোঁ আমি 9 তো এতিয়া আমি OB কিমান পাম এই স্কুৱেৰটো ইফালে কি হৈ আহিব ৰুট অভাৰ হৈ আহিব তো বুজি পাইছেনে স্কুৱেৰটো যেতিয়া সমান চিহ্ন সেইটো ফালে যায় তেতিয়া ৰুট অভাৰ হৈ যায় তো 9 ৰুট অভাৰ 9 মানে কি 9ৰ বৰ্গমূল কিমান 3 অৰ্থাৎ 3 দুটা পূৰণ কৰিলে আমি 9 পাওঁ সেইকাৰণে ৰুট অভাৰ 9ৰ বৰ্গমূল 3 তো OB 3 মানে কি ইয়াৰ ব্যাসাৰ্ধ আমি কিমান পাম এনচাৰ 3 এই সেশ্যনটোৰ অৰ্থাৎ বৃত্ত চেপ্টাৰটোৰ একদম লাষ্টৰ MCQটোলৈ আহিছোঁ তো একদম শেষৰ MCQটোত কি দিয়া আছে যে এটা বৃত্তক স্পৰ্শ কৰাকৈ যদি আমি এটা সমান্তৰিক আঁকো তেন্তে ই কি হ'ব তো এটা বৃত্ত কুৱেশ্যনটো বুজি পোৱাটো বহুত দৰকাৰ ইয়াক স্পৰ্শ কৰা অৰ্থাৎ ইয়াৰ প্ৰত্যেকটো ছাইডত যদি আমি এডাল টেনজেণ্ট এনেকৈ আঁকি এটা এতিয়া সমান্তৰিক অৰ্থাৎ কৈছে নহয় বৃত্তটোক স্পৰ্শ কৰাকৈ তো এনেকৈ যদি আমি কি আঁকো সমান্তৰিক এটা আঁকো তো সমান্তৰিকটো কি হ'ব বুলি সুধিছে তো যেতিয়াই আমি বৃত্তৰ প্ৰতিটো এইটো বিন্দুটো এনেকৈ টাচ কৰিব লাগিব দেই মোৰ এইটো ভুলে হ'ল তথাপিও তোমালোকক বুজাবৰ কাৰণে এনেকুৱা এটা বৃত্ত এইটো বৃত্তই প্ৰত্যেকটো সমান্তৰিকৰ প্ৰত্যেকটো বাহুকে টাচ কৰাকৈ এটা বৃত্ত এটা আঁকিলোঁ এই বৃত্তটোৰ বাহিৰ ফালে টাচ কৰাকৈ এটা সমান্তৰিক আঁকিলোঁ এই সমান্তৰিকটো কি আকৃতি হ'ব তো এইটো সমান্তৰিকটো আচলতে আঁকা গ'ল কিন্তু এইটো সমান্তৰিক হোৱা নাই এইটো কি আকৃতি ল'ব ৰম্বাছ বুজিছেনে ইয়াৰ প্ৰত্যেকটো বাহু কি হ'ব সমান হ'ব বুজিছেনে যেতিয়া বৃত্ত এটা প্ৰত্যেকটো বাহুকে টাচ কৰাকৈ এটা সমান্তৰিকৰ ভিতৰত যদি আমি প্ৰত্যেকটো সমান্তৰিকৰ বাহুকে টাচ কৰাকৈ বৃত্ত এটা আঁকো তেতিয়াহ'লে সেইটো সমান্তৰিক নহয় সেইটো কি হ'ব ৰম্বাছ বুলি কোৱা যাব বুজি পাইছেনে কাৰণ তাৰ চাৰিওটা বাহু কি হ'ব লাগিব সমান হ'ব লাগিব তেতিয়াহে আমি এটা
বৃত্ত এটা আঁকিব পাৰিম। যদি সি যদি সামান্তৰিক হয় তেতিয়াহ'লে সেইটো সম্ভৱ নহ'ব, বুজি পাইছানে? প্ৰপাৰ ৰম্বাছ এটাৰ ভিতৰতহে আমি বৃত্ত এটা আঁকিব পাৰিম। এনেকৈ সামান্তৰিকৰ ভিতৰত আঁকিলে সি বৃত্তৰ আকৃতি নল'ব, কোনোবাখিনি হয়তো সোমাই যাব বা কোনোবাখিনি ডাঙৰ হৈ যাব, বুজি পাইছানে? তো আজিৰ কাৰণে বাছ এইখিনিয়ে আছিল। আই হোপ তোমালোকৰ কাৰণে এইকেইটা MCQ বহুত দৰকাৰী হ'ব। এই বৃত্ত চেপ্টাৰটোৰ পৰা ইমান MCQ চাব নালাগে, 10-20টা MCQ চালে তোমালোকৰ ক্লিয়াৰ হৈ যাব। কিছুমান ডাঙৰ চেপ্টাৰ যেনেকৈ দ্বিঘাত সমীকৰণ, বহুপদ, এইবিলাক চেপ্টাৰৰ পৰা তোমালোকৰ মোটামুটি 30-40টা MCQ চাব লাগিব, কিন্তু এইবিলাক চেপ্টাৰ তোমালোকৰ 10-15টা MCQ চালে ক্লিয়াৰ হৈ যাব। তো বাছ এইখিনিয়ে আছিল।